নমস্কাৰ সকলোকে স্বাগত জনাইছো মোৰ ইউটিউব চেনেল এজৰ টাইম অসমলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। আপোনালোকে জানে যে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাই তীব্ৰৰ পৰা তীব্ৰতৰ আন্দোলন কৰি আছে গুৱাহাটীৰ চচ্চলত। আপোনালোকে এইখিনি খবৰ জানে, কিন্তু ইয়াৰ পিছত কি হৈ আছে, কি হবলৈ গৈ আছে আপোনালোকক সবিশেষ এইটো ভিডিঅ'ত জনাম। আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আছে আপোনালোকৰ, ভাল খবৰ আমি ক'ব পাৰো, আৰু খুবেই দৰকাৰী খবৰ, আকৌ জৰুৰী খবৰ আমি ক'ব লাগিব। কিয়নো আপোনালোকৰ বাবে ভাল খবৰটো হৈছে যে আপোনালোকৰ মাননি বৃদ্ধি, চৰকাৰ বাধ্য হৈছে আপোনালোকৰ মাননি দিবলৈ। ইয়াৰ খুব এটা ভাল খবৰ আমি ক'ব লাগিব। কিয়নো আপোনালোকে ইয়াতে যদি চাই, সন্থাৰ তত্বাৱধানত ইতিমধ্যে স্পষ্ট কৰি দিছে যে 4 তাৰিখৰ সময়সীমা বান্ধি দিছিল, কিন্তু ইয়াৰ ভিতৰতে সন্থাই আকৌ এটা পুনৰাই পোষ্ট কৰিছে। মই সেইটো আপোনালোকক কৈ আছো যে 1 তাৰিখ অৰ্থাৎ 1 তাৰিখৰ পৰা বহাৰ কথা আছে। অজন্তা নিয়োগ বাইদেউ বহিব, মানে চৰকাৰ এতিয়া বাধ্য হৈছে, কিন্তু চৰকাৰৰ লাজ হেৰাই গৈছে। চৰকাৰে এতিয়া লাজ পাই আছে, কি হব যদি আমি দিওঁ, তো আগত দিওঁতে ভাল আছিল, এতিয়া আকৌ দিবই লাগিব, যদি ইমান বেছি টকা দিব লাগিব। চ' সেইকাৰণে চৰকাৰেও ইয়াতে কঠোৰ হৈছে, আৰু চৰকাৰৰ মনটোও খুব বেয়া হৈ আছে, যিহেতু ইমান কৰ্মী সহায়িকা একদম গুৱাহাটীৰ চচ্চল কঁপাই তুলিছে আৰু দিনে ৰাতি আন্দোলন কৰিছে। আৰু আমাৰ ডিৰেক্টৰ ছাৰে 3বাৰ কৈ গৈছে অংগনবাড়ী কৰ্মী সহায়িকাৰ ওচৰত। আৰু আপোনালোকে ইয়াত চাওক সন্থাই কি পোষ্ট কৰিছে ইতিমধ্যে, মই আপোনালোকক সেইখিনি জনাম। ইয়াত ৰাতি পোষ্ট কৰিছো, যদি মই ৰাতি ভিডিঅ' দিব পৰা নাই কিবা অসুবিধাৰ কাৰণে। আপোনালোকে এইটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, আৰু এতিয়াই আপোনালোকে শ্বেয়াৰ কৰিব। সংগ্ৰামী বান্ধৱীসকল, আমাৰ অসম ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাক 4 মাৰ্চ তাৰিখে মাননীয় মন্ত্ৰী মহোদয় আলোচনাত মাতিছে, পুনৰাই আলোচনাত মাতিছে মন্ত্ৰীয়ে, অৰ্থাৎ মন্ত্ৰী মহোদয় মানে আমাৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগ বাইদেউ, আৰু বাইদেৱে মাতিছে। গতিকে আমি ৰাজ্যিক বিষয়ববীয়াৰ সিদ্ধান্ত মৰ্মে বৰ্তমান 4 মাৰ্চ তাৰিখলৈ কাৰ্যসূচী চলাবলৈ সিদ্ধান্ত লোৱা হৈছে। কিন্তু কোৱা হৈছে যে আমি 4 মাৰ্চলৈকেই ধৰ্ণা দিম, যিদিনালৈকে নেকি চৰকাৰী ঘোষণা নিদিয়ে। চৰকাৰী ঘোষণালৈকে আমি ধৰ্ণা কাৰ্যসূচী চলাই থাকিম। আৰু সেই তলত দিয়াৰ দৰে জিলাসমূহক প্ৰত্যেক দিনে ভাগ কৰি দিয়া হৈছে। তলত এটা তালিকা দিয়া হৈছে, আপোনালোকৰ ধৰ্ণা কাৰ্যসূচী স্থলীত আপোনালোকে যাবলৈ সময়সীমা বান্ধি দিয়া হৈছে। কোন তাৰিখত কোন জিলাৰ পৰা বাইদেউসকলে যাব, বা কিমান গৰাকী বাইদেউ প্ৰতিটো প্ৰজেক্টৰ পৰা যাব লাগে, সেইখিনি সন্থাৰ পৰা তৰফৰ পৰা কোৱা হৈছে 28/2/2024 অৰ্থাৎ আজিৰ দিনটোত কামৰূপ মেট্ৰ, কামৰূপ, দক্ষিণ কামৰূপ, দৰং, বঙাইগাঁও, বৰপেটা, কাৰ্বি আংলং জিলা, আপোনালোকে যিবিলাক জিলাৰ নাম উল্লেখ নাই আপোনালোকে বেয়া পোৱাৰ দৰকাৰ নাই, যিহেতু ওচৰত থকা জিলা কেইখনে ধৰা হৈছে, যিহেতু গুৱাহাটী বা আপোনাৰ চচ্চলৰ ওচৰত থকা জিলাসমূহ ধৰা হৈছে, কাৰণ যাতে সেই বাইদেউসকলে দিনে ৰাতিয়ে যাতে থাকিব পাৰে। আপোনালোকে যদি যায়, তাতে কোনো সন্থাৰ আপত্তি নাই, এনেকুৱা সন্থাই কৈছে। মই আপোনালোকক দেখাম সবিশেষ। 29/2/2024 অৰ্থাৎ অহাকালি ওদালগুৰি, নলবাৰী আৰু তামোলপুৰ আৰু গোৱালপাৰা জিলা, আৰু 1 তাৰিখ 3 মাৰ্চ 2024 বাক্সা, শোণিতপুৰ, চিৰাং আৰু কামৰূপ জিলা, 2-3-2024 গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, নলবাৰী জিলা। আৰু ইয়াৰ মাজতে সন্থাই আৰু এটা কথা স্পষ্টকৈ কৈছে, আপোনালোকে ৰাতি থকা বাইদেউসকলে তাতে যাব লাগিব। আৰু 3 তাৰিখত দিয়া হৈছে কোন জিলা আছে, হোজাই, কাৰ্বি আংলং, বিশ্বনাথ চাৰিআলি, দক্ষিণ কামৰূপ, দৰং, কোকৰাঝাৰ জিলা। আপোনালোকে নামবিলাক মনত ৰাখিব। এয়া হৈছে গুৱাহাটীৰ ওচৰ পাজৰে থকা জিলাসমূহক বেছিকৈ গুৰুত্ব দিয়া হৈছে। আৰু 4 তাৰিখ 3 মাৰ্চ 2024 আৰু কোৱা হৈছে অসমৰ সকলো জিলাৰ বান্ধৱীসকলক উক্ত দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালো। পুনৰাই 4 তাৰিখত আপোনালোকক চচ্চল কমাব কৈছে, কিন্তু ইয়াৰ মাজত এটা পাৰ্থক্য আছে। আপোনালোকে চচ্চল কমাব, কিন্তু সন্থাই দিছপুৰ কমাব, মানে দিছপুৰত সন্থাই আলোচনাত বহিব, আপোনালোকক চচ্চল কমাবলৈ সন্থাই অনুৰোধ জনাইছে। আৰু ইয়াতে কি কৈছে, আৰু বান্ধৱীসকলক নাম নিদিয়া জিলা সমূহে সুবিধা অনুসৰি যিদিনা পাৰে আহি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। কৈছে যিবিলাক জিলাৰ নাম দিয়া নাই, সেইবিলাক জিলাৰ বাইদেউসকলে বা অংগনবাড়ী কৰ্মী সহায়িকাসকলে যিদিনা পাৰে, এই 4-5 দিনৰ ভিতৰত যিদিনাই পাৰে কৰ্মী সহায়িকা তাতে উপস্থিত হ'ব পাৰিব। আৰু
যেহেতু জিলাসমূহ বহুত দূৰত পৰে অৰ্থাৎ জিলাসমূহ বহুত দূৰত পৰে গুৱাহাটী স্বচ্ছলৰ পৰা সেইকাৰণে সন্থাই এটা বিশেষ পদ্ধতি অৱলম্বন কৰি দিছে যে ওচৰত থকা জিলা কেইখনে যাতে উপস্থিত হ'ব পাৰে তাৰে ব্যৱস্থা কৰিছে আৰু কোৱা হৈছে ধন্যবাদ সহকাৰে দিয়া হৈছে জয়মতী দাস সভানেত্ৰী ইন্দ্ৰাণীৰ অসম ৰাজ্যিক অংগনবাড়ী সভানেত্ৰী জয়মতী দাস আৰু সম্পাদিকা ইন্দ্ৰাণীৰ বাইদেউ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু ইয়াৰ পিছতে আহিছে নতুন আপডেট 28, 29, 1, 2, 3 তাৰিখত কোন ঠাইত অসহযোগ আন্দোলন চলিব বান্ধৱীসকল 28/2/2024 ইংৰাজী তাৰিখে গুৱাহাটীৰ স্বচ্ছলত মন্দিয়া প্ৰকল্প সকলো জিপিৰ পৰা 4-5 জনকৈ বান্ধৱী স্বচ্ছলত আন্দোলন ইয়াতে এটা ডিফাৰেণ্ট কথা আপোনালোকে পাইছে এয়া হৈছে যিটো মন্দিয়াৰ গ্ৰুপ হয় মানে বৰপেটা ডিষ্ট্ৰিক্টৰ গ্ৰুপ হয় এই কাৰণে অনুৰোধ জনাইছে মন্দিয়াৰ বাইদেউসকলে যে যাতে 28 তাৰিখত মন্দিয়া জিপিৰ পৰা অৰ্থাৎ মন্দিয়া প্ৰকল্পৰ সকলো জিপিৰ পৰা যেটা আপোনালোকে জানে যে প্ৰতিটো জিপি ওই সাৰ্কলসমূহ ভাগ কৰি দিয়া হৈছে আৰু এটা এটা সাৰ্কল বনাই দিয়া হৈছে আৰু প্ৰকল্পৰ পৰা আৰু প্ৰতিটো জিপিৰ পৰা 4 পৰা 5 জনকৈ বান্ধৱী গৈ স্বচ্ছলত আন্দোলনত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰ আহ্বান জনাইছে ইতি নীলিমা নেহাৰ এই মন্দিয়া প্ৰজেক্টৰ পৰা নীলিমা নেহাৰ বাইদেউ অনুৰোধ জনাইছে আৰু আছে গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকক জনাম কিন্তু কি কৈছে আৰু কৈছে ৰাতি থাকিব লাগিব যিবিলাক বাইদেউ ৰাতি থাকিব ৰাতি থকাৰ কথা কৈছে আপোনালোকে ভয়েস ৰেকৰ্ডিং খিনি শুনি লওক কি কৈছে বাইদেউ বান্ধৱীসকল মই দলিমনা চৌধুৰী কলো আপোনালোক সকলোৱে অৱগত যে আমাৰ যোৱাকালিৰ যে আন্দোলন এই আন্দোলন আমি কবাতকৈ বহুত বেছি তীব্ৰতৰ হৈছে আৰু চৰকাৰক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যথেষ্ট মানে প্ৰেছাৰাইজ কৰিছে আৰু এই ক্ষেত্ৰত সঞ্চালক মহোদয়কে ধৰি আমাৰ মুখ্য বিষয়াসকলক বিষয়ববীয়াসকলক জনোৱা মতে মানে চৰকাৰ বিমোৰত পৰিছে গতিকে 1 তাৰিখলৈকে তেওঁলোকে সময় লৈছে 1 তাৰিখৰ পিছত কিবা এটা নিশ্চয় আলোচনা তেওঁলোকে কৰিব আৰু দিবলে মানে বাধ্যবাধকতাত পৰাৰ নিচিনা এটা পৰ্যায় হৈছে কিন্তু আমাৰ যোৱাকালিৰ যে আন্দোলনৰ যিটো গতি আজিও প্ৰায় তাৰ লগত সামঞ্জস্যই থাকিল কিন্তু ৰাতিৰ সময়লৈকে ইয়াৰ মানে যিটো প্ৰসাৰতা থাকিব লাগিছিল এইটো মানে আমি দেখা নাই আমি এই ক্ষেত্ৰত অলপ চিন্তিত হৈছো আজি ৰাতি মাত্ৰ 50 জনী ওচৰা-ওচৰি এই বান্ধৱী মানে কেম্পত আছে গতিকে আমি আশা কৰিম যেহেতু বৰপেটা জিলা আমি নিশ্চয় ওচৰত বান্ধৱীসকল নিশ্চয় কালি যোৱাৰ কাৰণে কিছু পদক্ষেপ গ্ৰহণ কৰিব লগতে আমাৰ কিছু সংখ্যক বান্ধৱী ৰাতি থকাৰো নিশ্চয় এটা ব্যৱস্থা লৈ আগবাঢ়িব মানে ৰাতি থকাৰ কাৰণেও নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব কিয়নো মানে সকলোখিনি বান্ধৱী মানে এক ৰাতিতকৈ তাতে বেছি থকাৰ কাৰণে মানে সম্ভৱ নহয় মানে আপোনালোকে নিশ্চয় জানে যে জলবায়ুৰো কথা আছে যথেষ্টখিনি বান্ধৱী মানে আজিলৈকে অসুস্থ হৈ পৰিছে গতিকে সেইখিনি বান্ধৱী আজি মোটামুটিভাৱে গুচি গৈছে গতিকে নতুন বান্ধৱীয়ে যাতে আমাৰ এই কেইদিনলৈকে 4 তাৰিখলৈকে আমাৰ এই কাৰ্যসূচী চলিব বুলি আমাৰ বিষয়ববীয়াসকলে থিৰাং কৰিছে গতিকে 4 তাৰিখলৈকে যাতে সাল সলনি কৰি বদলি কৰি আমি কাৰ্যসূচীটো সুন্দৰভাৱে ৰূপায়ণ কৰি আগবঢ়াই নি চৰকাৰক যাতে বাধ্য কৰাব পাৰো তাৰ কাৰণে যাতে মানে ৰাজ্যিক কমিটিক সহায় সহযোগিতা আগবঢ়াই চৰকাৰ কিন্তু মানে কাৰণ যথেষ্ট কঠিন হৈছে এই সময়খিনি বেলেগ শিতানত ভৰা টকা কাটি আমাৰ ইয়ালৈ লৈ আহিব লাগিব গতিকে এইটো সহজ কথা নহয় যথেষ্ট মানে চৰকাৰৰ
ওচৰত আমি চৰকাৰ মানে এতিয়া নিদিলেও নহয়, দিব লাগিলেও যথেষ্ট তেওঁলোকৰ কাৰণে এটা মানে এই লজ্জাজনক এটা লাজ পোৱা ধৰণৰ বিষয় হৈছে। কিন্তু নিদিলেও তেওঁলোকৰ উপায় নোহোৱা হৈছে। গতিকে আমি যাতে এই কাৰ্যসূচী সুন্দৰভাৱে আগবঢ়াই নিব পাৰো, অহাকালি কাৰ্যসূচী আকৌ অলপ দিনৰ ভাগতে তীব্ৰতৰ কৰিব লাগিব আৰু ৰাতি থকাৰ কাৰণে কিছু সংখ্যক বান্ধৱী যাতে ঠিক হৈ মানে সাজু হৈ আহে, তাৰ কাৰণে অনুৰোধ সকলোলৈকে ৰাখিছো। লগতে মই জনাও যে তাতে যিহেতু যথেষ্ট সংখ্যক মানুহ কম হৈছে, মই আজি ৰাতি হলেও এতিয়া মানে চচললৈকে গৈ আছো। গতিকে সকলোৰে নিশ্চয় সহায় সহযোগিতা পাম। ময়ো যথেষ্ট মানে অসুবিধাৰ মাজতো আহিব লগা হৈছে প্ৰগ্ৰেমটো মানে কেন্দ্ৰ কৰি। গতিকে সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলো। সো আজিৰ ভিডিঅ'ত দিবলগীয়া ইনফৰমেশ্যন বা আপডেট এইখিনি আছিল। আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব চেনেল। মই দুটা চেনেলতে ভিডিঅ' দিও, আপোনালোকে জানে এজেড টাইম অসম বা টাইমছ অসম নিউজ। আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিলে যিকোনো ধৰণৰ আপডেট বা নতুন খবৰ মই আপোনালোকে পাই থাকিব। সো আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰিব আৰু মেইন কাম হৈছে আপোনালোকৰ শ্বেয়াৰ কৰা, যিহেতু শ্বেয়াৰ কৰিলে আপোনালোকৰ বাইদেউ যিবিলাক বান্ধৱী আছে, বান্ধৱী বাইদেউসকলে যাতে এইখিনি কথা জানিব পাৰে, আপোনালোকে শ্বেয়াৰ কৰি দিব। সো আজি ভিডিঅ' ইমানে আছিল। থেংক ইউ। জয় অসম।